জীৱনত প্ৰথমবাৰ হেতা নোহোৱাকৈ খানা বনালোঁ। হেল্ল' গাইজ, তো আজি দেওবাৰ, আমি আজি খানা এটা খাব আহিলোঁ। আজি আমাৰ ইফান ভাই মানে বোনাছ পাইছে 5,000 টকা। আজি খানা এটা দিছে, তাকে আহিলোঁ। আমি মাংস আনিলোঁ, মাংস দেখাই দিয়া। মাংস অলপ আনিছোঁ আৰু তেল মছলা আনিছোঁ, চব আনিলোঁ। কিন্তু মানে মেইন কেছটো হ'ল কি, আজি মই হাতা আনিব পাহৰিলোঁ। চ' মানে যোগাৰী মানুহ, চ' আমি যোগাৰ কৰি ল'লোঁ। বাৰী এডাল লৈছোঁ, এডাল দি এতিয়া মানে আমি এতিয়া বনাম ধুনীয়াকৈ। হৈ যায় কেতিয়াবা, আপোনালোক যদি এনেকুৱা বিপদত পৰে আৰামত খানাটো খাব পাৰিব। খালি ওচৰ পাজৰে চাফা বাৰী এডাল থাকিব লাগিব। আৰু এতিয়া হেতা অবিহনে বাৰী দি লৰাই আমি অলমষ্ট আমাৰ পিঁয়াজখিনি ধুনীয়াকৈ ভুনি ল'লোঁ। আৰু এতিয়া সময় হৈ গ'ল মাংস দিয়াৰ। চ' ধুনীয়াকৈ ধুই থোৱা মাংসখিনি তাত দি দিলোঁ আৰু দি পেলাই এতিয়া আকৌ ধুনীয়াকৈ মাংসখিনি লৰালোঁ। আমাৰ এতিয়া মাংস পুৰা ক্লিয়াৰ হৈ গ'ল। আমি এতিয়া খাব লাগে বাছ। মানে বহুত কম টাইমৰ ভিতৰত আমি বনাই দিলোঁ। আৰু এয়া মোৰ লগত এয়া লৈ লৈছোঁ আমাৰ চুহিব, এছিষ্টেণ্ট কাৰিকৰ। এতিয়া মাংসটো চাওক, আপোনালোকে কওক কেনেকুৱা হৈছে। সেইজনে আমাক আজি পাৰ্টিটো মানে এওঁ ইনভেষ্ট কৰিছে। থেংক ইউ ইৰফান। তাৰপিছত ৰ'ব, বিপদ এতিয়া শেষ হোৱা নাই। চ' হেতা অবিহনে মাংস উলিয়াব নোৱাৰিম কাৰণে খুৰা এটাৰ পৰা বটল এটা কাটি ল'লোঁ। ধুনীয়া চিষ্টেমত ওলাইছে এয়া আমাৰ চিষ্টেম। মানে য'ত আমি থাকোঁ তাত আমাৰ ব্যৱস্থা ওলাই যায়। ব্যৱস্থা ধুনীয়া হৈ গ'ল। অকণমান জোল উলিয়া। ইৰফানৰ পাৰ্টি, যিহেতু তাক অকণমান মাংস বেছিকৈ খাব দিছোঁ আমি। খানা ৰেডি হৈ গ'ল। আৰু আমাৰ যোগাৰ দি ধুনীয়াকৈ আমাৰ মানে খানাটো ইয়াত বঢ়া হৈছে। এইফালে চুহিব ভাই আমাৰ খানাটো ধুনীয়াকৈ আমাৰ চবকে দি আছে। আৰু এইফালে সুজাত ভাই আছে, আৰু এইফালে ইৰফান ভাই, আৰু এইফালে বিশাল ভাই। আৰু ইয়াত ধুনীয়াকৈ মাংস লৈ লৈছোঁ আমি, এতিয়া খাম। চলো আজি ভিডিঅ'টো ইয়াতে চেছ কৰিছোঁ। চ' চবকে হেপী চানডে। আজিলৈ আহিছোঁ গাইজ, বাই বাই।